হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি হ'ল দুৰ্গা পূজাৰ সপ্তমী আৰু আজি আমি আহিছোঁ টংলাৰ পুৰণি টংলা দুৰ্গা মন্দিৰলৈকে। আমি আজি সপ্তমীৰ দিনাখন ইয়াত শৰাই দিবৰ কাৰণে আহিছোঁ। গতিকে মই ভাবিলোঁ আপোনালোককো দেখাই যাওঁ আজি মই ক'ত কি কৰোঁ, কেনেকৈ কি কৰোঁ। এয়া আমি মন্দিৰৰ ভিতৰলৈকে সোমাই আহিলোঁ। এইফালে সকলোৱে শৰাই দি আছে আৰু আমিও ঠিক তেনেদৰে আমাৰ শৰাইভাগ ধুনীয়াকৈ ইয়াত সজাই লৈছোঁ। মানুহ বহুত ভিৰ থাকে, গতিকে ছাইডত আমি আমাৰ শৰাইখন সজাই লৈছোঁ। আমিও আমাৰ শৰাইভাগ সজুৱাই ল'লোঁ। এতিয়া আমি চাকি জ্বলাবলৈ আছোঁ। এইফালে বহুত মানুহ ভিৰ আছিলে, গতিকে অকণমান ৰখিবলগীয়া হৈছে। আমাৰো চাকি জ্বলোৱা শৰাই দিয়া হৈ গ'ল। মই আপোনালোকক দেখুৱাই দিছোঁ। চাৰিওফালে বহুত মানুহ আহিছে, যিহেতু যোৱা বছৰ দুৰ্গা পূজা হ'বলৈ পোৱা নাছিলে। এনেকৈ ইয়াত লাইন পাতিব লাগে শৰাই দিবৰ কাৰণে। গোটেইখিনি মানুহ একেলগে সোমাই গ'লে দিগদাৰ হয়, গতিকে লাইন পাতি সোমাব লাগে। অকণমান সোনকালে আহিলে সোনকাল হৈ যায় পূজা দিয়া। যিমানেই দেৰি হ'ব সিমানেই মানুহৰ ভিৰ বাঢ়ি গৈ থাকে। মই আপোনালোকক দেখাই দিছোঁ চাৰিওফালে। মন্দিৰটো খুব ধুনীয়া আৰু বহুত পুৰণি মন্দিৰ হয় এইটো দুৰ্গা মন্দিৰ। ইয়াত সকলো মানুহ নিজৰ শৰাই দিবলৈ আহিছে। এয়া হৈছে মন্দিৰৰ বাহিৰৰ অংশ। এখন দুখনকৈ দোকানবোৰ বহিছে। আগতে ইয়াত বহুত বেছি দোকান হৈছিলে, কিন্তু এইবাৰ যথেষ্ট কম। যদিও এখন দুখন দোকান আছে এতিয়াও। এইফালে ধুনীয়া ধুনীয়া দোকানবোৰ আছে। এয়া প্ৰসাদ বিলাই আছে। যোনে শৰাই দিছে বা সকলো মানুহে ইয়াত প্ৰসাদ ল'ব পাৰে। আমিও আমাৰ ভাগৰ প্ৰসাদখিনি লৈ ল'লোঁ। क्या खरीदेगा? এয়া মই আপোনালোকক দেখালোঁ দুৰ্গা পূজাৰ সপ্তমীৰ দিনাখনৰ কিছু মুহূৰ্ত পুৰণি টংলাৰ দুৰ্গা মন্দিৰত। খুব ভাল লাগিছে ইয়াত আহি। ইয়াৰ লগতে মই আপোনালোকক আজি এটা মোৰ খুব ইজি ৰেচিপি শ্বেয়াৰ কৰিব ওলাইছোঁ। সেইটো হ'ল বেঙেনাৰ চপ। বেঙেনাৰ চপ বনাবৰ কাৰণে আমি বেচন লৈ লৈছোঁ। মই এইখন ডাঙৰ চামুচেৰে 4 চামুচ বেচন লৈছোঁ। আপোনালোকে দেখিছে 4 চামুচ বেচন লৈছোঁ। ইয়াত অকণমান চুজি দি লৈছোঁ।
3 চামুচমান চুজি দিছোঁ ইয়াত, অকণমান হালধি দিছোঁ, অকণমান নিমখ দিছোঁ। নিজৰ সোৱাদ অনুসাৰে আপোনালোকে নিমখটো দি ল'ব। আমি নিমখ দি ল'লোঁ, নিমখ আধা চামুচতকৈ অকণমান বেছিকৈ দিছোঁ, যিহেতু অকণমান বেছিকৈ বেঙেনা চপ বনাম, গতিকে আপোনালোকে যদি কমকৈ বনায় কমকৈ নিমখটো দিব আৰু কমকৈ হালধি দিব। এইখিনি অকণমান লৰাই দিলোঁ। এতিয়া ইয়াত অকণমান পানী দি পেলাই আমি ধুনীয়াকৈ বেচনখিনি মিক্স কৰি ল'ম। বেচনটো গোটা গোটা হৈ থাকিব দিব নালাগে, যাতে পূৰা ভালকৈ মিক্স হৈ যায়, তেনেকৈ মিক্স কৰি ল'ব। এয়া আমি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ বেচনখিনি। এয়া বেচনখিনি মিক্স হৈ যোৱাত আমি 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। 10 মিনিট হৈ যোৱাত আমি ঢাকনিখন গুচাই দিলোঁ। ধুনীয়াকৈ বেচনখিনি মিক্স কৰা হৈ গৈছে। এয়া আপোনালোকে দেখিছে, এনেকুৱা হ'ব লাগিব কোৱান্টিটিটো। ইয়াতকৈ বেছি পানীয়াও নকৰিব, বেছি গোটাও নকৰিব। এনেকুৱা হ'লে খুব ধুনীয়া হ'ব খাবৰ কাৰণে। আপোনালোকক মই দেখাই দিছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ হৈ যোৱাত আমি বেঙেনাখিনি কাটি ল'ম। বেঙেনাটো আমি ধুই লৈছোঁ, গতিকে এতিয়া আমি ডাইৰেক্ট কাটি লৈছোঁ। এটা বেঙেনাৰ মই 4 ভাগ কৰিছোঁ। একফালৰ পৰা সৰু সৰুকৈ 4 ভাগ কৰি কাটি লৈছোঁ বেঙেনাখিনি। বেছি মোটা মোটাকৈ ৰাখিলে ভিতৰৰ পৰা সিজি নাহিব, গতিকে একেবাৰে সৰু কৰিব নালাগে, কিন্তু মিডিয়াম চাইজত কাটি ল'ব। মই 4 ভাগ কৰি কাটিছোঁ একফালৰ পৰা। এনেকুৱাকৈ কাটি লৈছোঁ, মই আপোনালোকক দেখাই দিছোঁ। এয়া আমাৰ কাটি হৈ গৈছে বেঙেনাখিনি। এনেকুৱা হৈছে, বেছি মোটা হোৱা নাই আৰু বেছি পাতলো হোৱা নাই, এনেকুৱা মিডিয়াম চাইজত কাটি লৈছোঁ। এতিয়া আমি বেঙেনাখিনি অকণমান পানীত তিয়াই লৈছিলোঁ, তিয়াই পেলাই এতিয়া আমি এইখিনি বেঙেনা বেচনত মিক্স কৰি দিম। গোটেইখিনি একেলগে নকৰিব, অকণমানকৈ বেঙেনা দি যাব আৰু মিক্স কৰি যাব। এয়া আমি প্ৰথমে 4 পিচ বেঙেনা দি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ বেচনত মিক্স কৰি ল'লোঁ। এয়া এইফালে তেল গৰম হৈ আছিলে কেৰাহীত, তাত আমি বেঙেনাখিনি দিছোঁ। কেৰাহীটো যিহেতু বহুত বেছি ডাঙৰ নহয়, গতিকে প্ৰথমে আমি 3 পিচ বেঙেনা দি পেলাই ফ্ৰাই কৰিম। গোটেইখিনি একেলগে দিলে দিগদাৰ হৈ যাব, গতিকে 3খনকৈ দিছোঁ। এইখিনিয়ে এতিয়া আমি ফ্ৰাই হ'বলৈ দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিব। ৰঙচুৱা হোৱালৈকে আমি বেঙেনাখিনি ফ্ৰাই কৰিব লাগিব, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। এয়া একফালে বেঙেনাখিনি সিজি আহিছে, গতিকে আমি লটিয়াই দিছোঁ, যাতে দুইফালৰ পৰা ধুনীয়াকৈ বেঙেনাখিনি ফ্ৰাই হৈ যায়।
বেঙেনাখিনি দুইফালৰ পৰা ৰঙচুৱা হৈ গৈছে আৰু ফ্ৰাই কৰা হৈ গৈছে বেঙেনাখিনি। এতিয়া আমি এইখিনি বেঙেনা নমুৱাই থ'ম। গতিকে আপোনালোকেও এনেকুৱাকৈ বেঙেনা ফ্ৰাই কৰি খাই চাবচোন, খুব টেষ্টি হয় খাবলৈকে আৰু বনাওঁতেও ইমান বেছি কষ্ট নহয়। গতিকে আপোনালোকেও ট্ৰাই কৰি চাব পাৰিব। আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ মই গোটেইখিনি। আজি মোৰ ভিডিঅ'টো মই ইয়াতেই সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। যিসকলে মোৰ ভিডিঅ' চাইছে কিন্তু এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈকে মই আৰু ভাল আপোনালোকৰ ওচৰলৈ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। থেংক ইউ।